নমস্কাৰ বিনিতা ৰেচিপি ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, উৰহীৰ লগত মিক্স দালি। কেনেকৈনো বনালোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু দালিখিনি মই অকণমান এটা চিটি মাৰি ল'ম, তেতিয়া খাবলৈ বহুত ধুনীয়া হয়। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। আৰু খাবলৈ ইমানেই ধুনীয়া হৈছিলে, আৰু যে উৰহী দালি ইমান ধুনীয়া হ'ব বুলি ভবাই নাছিলোঁ। ভাবিলোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰি দিওঁ, আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাব, বহুতেই ভাল লাগিলে। আহকচোন কেনেকৈনো বনালোঁ সেইখিনি অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। মই উৰহীখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু ধুই ল'লোঁ, আৰু মই হালধি নিমখ দি অকণমান 2 মিনিট 3 মিনিটৰ কাৰণে মই ৰাখি থৈছোঁ। এইফালে মোৰ তেল অকণমান দি দিছোঁ, মই বেছি তেল নিদিওঁ, কমকৈ দিছোঁ। আৰু যিমানেই কম তেলত খাব পাৰে সিমানেই স্বাস্থ্যৰ কাৰণে ভাল। আৰু এইফালে মই যোনখিনি উৰহী হালধি নিমখ সানি থৈছিলোঁ সেইখিনি মই অকণমান টাইমৰ কাৰণে ফ্ৰাই কৰিছোঁ। 1 মিনিট 2 মিনিটৰ কাৰণে ফ্ৰাই কৰিব। আৰু ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ লাহে লাহে। চাগে ন আদা নহৰু জলকীয়া পেষ্টটো ইমান কমকৈ দিছে, কিন্তু এই ৰেচিপিটোত কমকৈ দিব লাগিব, কাৰণ হৈছে আমি দালিটো দিব লাগিব নহয় জানো। আৰু একেলগতে মই হালধি নিমখ জলকীয়া গুড়া ইয়াতে এড কৰি দিছোঁ, কিন্তু কাৰণটো হৈছে ইয়াত যদি তেলত যদি মই এড কৰি মানে নিদিওঁ তেতিয়া মানে পিছত দিলে গোটা গোটা হৈ যায়। সেইকাৰণে তেলতে হালধি নিমখ যদি মই দি দিওঁ তেতিয়া মানে ধুনীয়া হয় মানে ৰেচিপিটো। আপোনালোকে যেনেকৈ দিব পাৰে, কিন্তু মই এনেকৈ ভাল পাওঁ কাৰণে মই এনেকৈ দিছোঁ। কিন্তু গৰম হেৰিয়াত যদি হালধিটো দি দিয়া যায় তেতিয়া হালধিটো গোট খাই যায় আৰু তেতিয়া মানে বহুত টাইম লাগি যায়। সেইকাৰণে মই তেলতে এড কৰি দিলোঁ। আৰু যোনখিনি মই ফ্ৰাই কৰি থৈছিলোঁ উৰহীখিনি তাৰ লগতে মই এড কৰি পেলাই 2 মিনিট 3 মিনিটৰ কাৰণে ভাজি আছোঁ। এইখিনি ভাজা হোৱাৰ পিছতে মই যোনখিনি দালি বইল কৰি থৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰি দিম এতিয়া। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোনসকলে মোৰ নিউ ফ্ৰেণ্ডে ভিডিঅ'বিলাক চাই যায় প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবা, আৰু ওচৰতে থকা বেলটো অল কৰি থৈ যাবা, তেতিয়া মই দিয়া ন'টিফিকেশ্যন তোমালোকে আগতীয়াকৈ পাবা। এতিয়ালৈ ভিডিঅ'টো সমাপ্ত কৰিব লাগিব, আৰু বহুত দীঘল হৈ যাব, আপোনালোকৰ চাই আমনি লাগিব।
আৰু যোনসকলে মোৰ পুৰণা বন্ধু বান্ধৱীসকলে চাই আছে তেওঁলোকে মোৰ বহুত বহুত ধন্যবাদ থাকিলে এতিয়া যেনেকৈ মৰম চেনেহ দিছা আগলৈ দিবা বুলি আশা কৰিছোঁ আৰু দেখক মই এতিয়া প্লেট এখনত এড কৰি দিছোঁ তাতে মই ধনিয়া আৰু বাটাৰো এড কৰি দিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই